ওই দাদি কোর পরাতে ইমান দিনৰ মূৰত আয় 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 নকবি আৰু মোৰ ডাঙৰ টেনচন একটা হৈছে ৰে মাথা আয় রে বহি বহি আলোচনা করং তোর টেনশনটা মোরও টেনশন না আয় আয় বহেক মোৰ বহিবা একদম টাইম নাই রে মোৰ বিৰাট ডাঙৰ টেনচন হৈছে কটিত ফটছত উঠছে না কি বহিবা নরা বহি আলোচনা করলে কি হইতে তোর পাতিয়া উৰুৱা দেখছা তই পাতিয়া উৰুৱা তোক মই পাতিয়া উৰাই দিম কি আলটু ফালটু কথা কোৱা হব হব বেয়া পাবা নালাগে আয় তু বয় কি হৈছে মোক ক ভালকে নকবি ৰে মোৰ তিৰিটা পালে গিছে ৰাতিপুৱা পুৱাই ক'ত যে গিছে ছাগলৰ নিচিনা বিচৰাব লগা হৈছে জানা না কয় নাম্বাৰ তিৰিতে তোৰ ইটা ইমান সোনকালে যে পালে গেল বিয়া দেখোন সেই দিনকা কৰাইছিলি তই 4 নাম্বাৰটা পালাইছে বাকি তিনটাতো ঘৰত গিছে মায়েকৰ ঘৰত গিছে কি হেংকাতে তোর ছাগাল হেন তিৰি খালি পালে থাকে বাকি তিনটাকে অলপ নজর দিবি নহলে সেই তিনটাও পালাবো চাবা লাগব এই বাকি তিনটাৰো মই স্বভাৱ চৰিত্ৰ ভাল দেখা নাই ৰে আচ্ছা দাদি কতো ক ৰাতিপুৱা কেইটামানত পালাইছে ৰাতিপুৱা 5টা মানতে পালাইছে ইমান সকালে মইয়ে উঠা নাছিলো পিছত উঠি দেখো 7টা মানত নাই মোৰ তিৰিটা ৰাতিপুৱা এই 5টা মানত ক'ত গাড়ী পাব কতো ক পালে বা ক'ত যাব কতো ক ইমান গাধা তিৰি থাকে না অলপ দেৰিকে পালা ঐ কথা ভালকে কবি নহলে মুখেদি ভৰকাবা ভৰাই দিম তোৰ মই কিয় ইলা উল্টা পুল্টা কথা কবা লাগছা মই আছো কি টেনচনত হেই যাং মই তোৰ লগত কথা কতে কতে মোৰ মাথাটা গৰম হৈ গেল এখন ক'ত বা বিচৰিবা লাগে মোৰ মাথাটাই কাম নেদা হৈছে যাওয়ার আগতে একটা কথা শুনিলো বাজাৰত যাই 3ডাল মান ৰছী কিনি আনি বাকি 3টা তিৰি কতে বান্ধি থৈ দিবি নহলে কোন দিন ৰাতিপুৱা পালে যায় গম পাবি পিছত ঐ কুকুৰৰ বাচ্চা তোক এটা মই কথা কওঁ কোনবা দিন পাদা খাই চাইছা পাদা মুখত যোনদিনা পাতি দিম সিদিনা গম পাবি কেনেকা লাগে চাং মই অ দাদিও তো ঠিক কথাই কৈছে মই কোনোদিন দেখোন পাদা খাই চাৱা নাই একদিন চাবা লাগব ৰ আৰু তুহাকো কৈছং যাই মোৰ ভিডিঅ' গিলান চাই থাকা তুহাকো কৈছং এটা ট্ৰাই কৰি চাবি তো পাদা খাই কেনেকা লাগে মোক কমেণ্টত জনাবি আৰু ভিডিঅ'টো ভাল লাগলে লাইক করবি শেয়ার করবি আৰু নবইজ হেয়ার নামৰ চেনেলটাক সাবস্ক্রাইব করবি ঠিক আছে বাই বাই আৰু আহিম নতুন একটা ভিডিঅ' লৈ টাটা